হেল্ল' ষ্টুডেণ্টছ, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল মুক্ত চন্দ্ৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক আটাই ভালেই আছা। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি এই চেনেলতে তোমালোকলৈ অৰ্থাৎ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ তোমালোকৰ বিজ্ঞানৰ পাঠৰ ওপৰত ভিডিঅ'সমূহ প্ৰস্তুত কৰি দি থকা হৈছে, আপলোড কৰি থকা হৈছে আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'সমূহ চাই পেলাই মোক ফিডবেক জনাইছে। তথাপিতো মই আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'সমূহ চাই পেলাই মোৰ ভিডিঅ'টোৰ শেষত থকা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা, কাৰণ তোমালোকৰ ফিডবেকটোৰ ওপৰতে মই মোৰ যিখিনি ভুল ভ্ৰান্তি হৈ গৈছে নাইবা যিখিনি উইকনেছ আছে, ড্ৰবেক্স আছে, সেইখিনি মই শুধৰাই পেলাই পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ সুবিধা পাম। গতিকে তোমালোকে মোক নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু লগতে ভিডিঅ'বিলাক লাইক কমেণ্ট আৰু লগৰীয়াৰ লগত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আহি থকা দিনবিলাকত আমি যিবিলাক ভিডিঅ' প্ৰস্তুত কৰিম সেইবিলাক চাই পেলাই তোমালোকে নিশ্চয় ঘৰতে উপকৃত হ'ব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি নৱমমানৰ দ্বিতীয় অধ্যায়ৰ ওপৰত প্ৰথমটো ভিডিঅ' প্ৰস্তুত কৰি তোমালোকলৈ আগবঢ়াইছোঁ। আজি তোমালোকলৈ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে অৰ্থাৎ অধ্যায় 2ৰ দ্বিতীয়টো ভিডিঅ' তোমালোকলৈ প্ৰস্তুত কৰি আগবঢ়াইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি মূল বিষয়লৈ যোৱাৰ আগতে আমি কি শিকিছিলোঁ সেইখিনি পুনৰ এবাৰ ৰিকেপ কৰিলোঁ ইন ব্ৰিফ শ্বৰ্টলি। আমি দ্ৰৱৰ বিষয়ে পঢ়িছিলোঁ। দ্ৰৱত কি থাকে? দুটা উপাদান থাকে, এটা হৈছে দ্ৰাৱক, আনটো হৈছে দ্ৰাব্য। অৰ্থাৎ দ্ৰাৱকক ইংলিছত কোৱা হৈছে চলভেণ্ট, আনটো দ্ৰাব্যক কোৱা হৈছে চলিউট। অৰ্থাৎ আমি আকৌ পুনৰ মনত পেলাওঁ, যদি এইখিনি আধা গিলাচ পানী হয়, এই পানীত যদি মই এচামুচ চেনি দি দিওঁ তেনেহ'লে কি হ'ব? এটা দ্ৰৱৰ সৃষ্টি হ'ব। চেনি পানীৰ এটা দ্ৰৱৰ সৃষ্টি হ'ব। তাত কি হ'ব? পানীখিনি হ'বগৈ কি? দ্ৰাৱক আৰু চেনিখিনি হৈ যাব কি? দ্ৰাব্য। অৰ্থাৎ যিটো এটা দ্ৰৱত যিটো উপাদানে আন এটা উপাদানক দ্ৰৱীভূত কৰে তাক কোৱা হৈছে দ্ৰাৱক। অৰ্থাৎ পানীখিনি হৈ গ'লগৈ দ্ৰাৱক আৰু চেনিখিনি ইয়াত দ্ৰৱীভূত হ'ল, সেইটো হৈ যাবগৈ দ্ৰাব্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পুনৰ আকৌ সংপৃক্ত দ্ৰৱ কাক কয় সেইটো আমি এবাৰ আলোচনা কৰি লওঁ। সংপৃক্ত দ্ৰৱ, এটা দ্ৰৱত যেতিয়া দ্ৰৱীভূত হৈ থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰাব্য দ্ৰৱীভূত হৈ থাকে, তেনেকুৱা ধৰণৰ দ্ৰৱ কি বুলি কোৱা হৈছে? সংপৃক্ত দ্ৰৱ বুলি কোৱা হৈছে। চেচুৰেটেড চলিউশ্যন বুলি কোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি গম পালোঁ যে সংপৃক্ত দ্ৰৱ এটাত দ্ৰৱীভূত হৈ থকা দ্ৰাব্যৰ পৰিমাণক তাৰ কি বুলি কোৱা হৈছে? দ্ৰৱণীয়তা বুলি কোৱা হৈছে। ইংলিছত চলিবিলিটি বুলি কোৱা হয়। আৰু এটা গম পালোঁ যে সংপৃক্ত দ্ৰৱত যিমান পৰিমাণৰ দ্ৰাব্য দ্ৰৱীভূত হৈ থাকে তাতকৈ কম পৰিমাণৰ দ্ৰাব্য তাত মিহলি হৈ থাকিলে তাক কি বুলি কোৱা হৈছে? ডাইলুট চলিউশ্যন বা লঘু দ্ৰৱ বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি আলোচনা কৰিম দ্ৰৱৰ গাঢ়তা কি? কনচেনট্ৰেশ্যন অফ চলিউশ্যন কি? কনচেনট্ৰেশ্যন ইংলিছত কোৱা হৈছে, অসমীয়াত কোৱা হৈছে গাঢ়তা। এই গাঢ়তা শব্দটোৰ অসমীয়াত ঘৰুৱা ভাষাত এটা প্ৰতিশব্দ আছে, সেইটো কোৱা হৈছে চুক। চুক কি? একেবাৰে সহজ অৰ্থত ক'বলৈ গ'লে আমি ধৰি লৈছোঁ এইটোত আধা গিলাচ পানী আছে, এই গিলাচটোত 50 ml পানী আমি লৈছোঁ। প্ৰথমতে 1 চামুচ চেনি দি পেলাই আমি তাৰ সোৱাদটো চালোঁ। আকৌ 1 চামুচ চেনি দিলোঁ, দি পেলাই আকৌ এবাৰ সোৱাদটো চালোঁ। দ্বিতীয়বাৰ আমি কি পাম? ডেফিনেটলি তাৰ চেনি অৰ্থাৎ মিঠাৰ সোৱাদটো বেছিকৈ পাম। ঠিক তেনেধৰণে আমি নিমখ লৈ পেলাই এই পৰীক্ষাটো কৰি চাব পাৰোঁ। 1 চামুচ চেনি দি পেলাই আমি সোৱাদটো চালোঁ, নিমখ দি পেলাই আমি সোৱাদটো চালোঁ। তাৰপিছত পিছৰবাৰত আকৌ 1 চামুচ দিলোঁ, তাৰপিছত সোৱাদটো চালোঁ, কি হ'ব? অৰ্থাৎ নিমখীয়া যিটো ভাৱ, নিমখৰ পৰিমাণটো আমি পিছৰবাৰত বেছিকৈ পাম। ঠিক তেনেধৰণে আমি এইখিনি পানীত সৰু এটা নেমু চেপি দিলোঁ, এবাৰ প্ৰথমতে সোৱাদটো চালোঁ, তাৰপিছত আকৌ এটা নেমু চেপি দিলোঁ, তাৰপিছত সোৱাদটো চালোঁ। ডেফিনেটলি আমি কি পাম? দ্বিতীয়বাৰ যিটো টেঙাৰ সোৱাদ সেইটো আমাৰ বেছিকৈ লাগিব। তাৰমানে কি হৈছে যে ইয়াত আমাৰ চুকটো বাঢ়ি গৈছে। অৰ্থাৎ এই দ্ৰৱটোত নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱকত আমি যেতিয়া দ্ৰৱীভূত হোৱা দ্ৰাব্যৰ পৰিমাণটো বঢ়াই গৈ আছোঁ, তেতিয়া কি হ'বগৈ? তাৰ চুকটো বাঢ়ি যাব। অৰ্থাৎ তাৰ কনচেনট্ৰেশ্যনটো বাঢ়ি যাব। অসমীয়াত কোৱা হৈছে যে তাৰ গাঢ়তাটো বাঢ়ি যাব, চুকটো বাঢ়ি যাব। এতিয়া এই গাঢ়তাটোক আমি যদি ডেফিনেশ্যন আকাৰে দিওঁ তেনেহ'লে কি ক'ব লাগিব? যে নিৰ্দিষ্ট পৰিমাণৰ আয়তনত বা ভৰত
দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণক কি বুলি কোৱা হৈছে দ্ৰৱটোৰ গাঢ়তা বুলি কোৱা হৈছে এতিয়া মন কৰিবা ইয়াত দুটা বস্তু কৈছে এটা হৈছে আয়তন আনটো হৈছে ভৰ বুলি কোৱা হৈছে এতিয়া এইখিনিতে খেলিমেলি লাগিব পাৰে এইটো হৈছে জুলীয়া ইয়াত যদি আমি 50 ml পানী লৈছোঁ 50 ml পানী লৈছোঁ তাত যদি চেনি দিওঁ নিমখ দিওঁ এইটো ঘুলি যাব তাৰপিছত কি হ'ব এটা জুলীয়া দ্ৰৱৰ সৃষ্টি হ'ব কিন্তু আমি গোটা দ্ৰৱৰ কথা পাই আহিছিলোঁ গোটা দ্ৰৱ কি আছিলে সংকৰ ধাতুবিলাক গোটা দ্ৰৱ গতিকে তাক আমি আয়তনতকৈ আমি ভৰত গণনা কৰিবলৈ আমাৰ সুবিধা হয় গতিকে আমি কি কৰোঁ তাত আমি সেইকাৰণে আমি এই উক্তি কি কয় ডেফিনেশ্যনটোত সংজ্ঞাটোত আমি কি ব্যৱহাৰ কৰিছোঁ যে আয়তন নাইবা ভৰৰ কথা কৈছোঁ আয়তন নাইবা ভৰৰ কথা কৈছোঁ যে নিৰ্দিষ্ট আয়তন নাইবা ভৰত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণক তাৰ কি বুলি কোৱা হৈছে গাঢ়তা বুলি কোৱা হৈছে এইখিনিতে আৰু এটা কথা মন কৰিবা এই নিৰ্দিষ্ট পৰিমাণৰ দ্ৰৱ নকৈ পেলাই আমি দ্ৰাৱক বুলিও ক'ব পাৰোঁ এই নিৰ্দিষ্ট পৰিমাণৰ নিৰ্দিষ্ট আয়তনৰ নাইবা ভৰৰ দ্ৰৱ নকৈ পেলাই আমি দ্ৰাৱক বুলিও ক'ব পাৰোঁ কাৰণ আমি যদি 50 ml পানী লৈছোঁ এই 50 ml পানীটো আমাৰ কাৰণে কি হৈ আছে দ্ৰাৱক হৈ আছে সেইকাৰণে মন কৰিবা যে দ্ৰৱৰ গাঢ়তাটো আমি যেতিয়া প্ৰকাশ কৰোঁ সেইটো প্ৰথমতে কেতিয়াবা আমি দ্ৰৱৰ আয়তন নাইবা ভৰটো প্ৰকাশ কৰোঁ নাইবা দ্ৰাৱকৰ ভৰ নাইবা আয়তনটো আমি প্ৰকাশ কৰোঁ এতিয়া এই গাঢ়তাৰ নিৰ্ণয়ৰ ক্ষেত্ৰত যিবিলাক সমস্যা তোমালোকক সমাধান কৰিবলৈ দিব সেই সমাধান কৰিবলৈ দিওঁতে আমি নিশ্চয় আলোচনা কৰিম এই বিষয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি আলোচনা কৰিম প্ৰলম্বন বা সাসপেনশন কি ইংলিছত সাসপেনশন বুলি কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মন কৰিবা আমি যিমান আলোচনা কৰি আছোঁ আচলতে সকলোবিলাক একোটা কি আছিলে মিশ্ৰণ এতিয়া প্ৰলম্বনটো হৈছে এক প্ৰকাৰৰ মিশ্ৰণ কেনেকুৱা মিশ্ৰণ এইটো আচলতে এটা অসমসত্ব মিশ্ৰণ ইয়াতো ঠিক এটা দ্ৰাৱক থাকিব ইয়াৰ আগত আমি কি পাইছিলোঁ যে চেনি দ্ৰৱ এটা প্ৰস্তুত কৰোঁতে আমি পানীত চেনি দিছিলোঁ গুটি দিওঁতে কি হৈছিলে দ্ৰৱীভূত হৈ গৈছিলে কিন্তু আমি এতিয়া যিটো দ্ৰব্য ইয়াত দ্ৰৱীভূত কৰিবৰ কাৰণে দিম সেই দ্ৰব্যটো কিন্তু ইয়াত দ্ৰৱীভূত নহ'ব ইয়াত ধৰি লৈছোঁ আমি চকৰ টুকুৰা এটা গুড়ি কৰি পেলাই এচামুচ গুড়া কৰি ইয়াত দি দিওঁ চকৰ গুড়ি তেতিয়া কি হ'ব সেই চকৰ গুড়িখিনি ইয়াত দ্ৰৱীভূত নহয় বা আটাৰ গুড়া এচামুচ যদি আমি ইয়াত দি দিওঁ তেনেহ'লে কি দেখা পাম ইয়াত সেই আটা গুড়িখিনি ইয়াত দ্ৰৱীভূত নহ'লে আমি যদি চাওঁ তেনেহ'লে দেখা পাম যে আটাৰ গুড়িখিনি নাইবা চকৰ গুড়িখিনি ইয়াত কি হৈ আছে ভাহি আছে এই দ্ৰাৱকটোত পানীৰ এই দ্ৰাৱকটোত কি হৈছে সেইখিনি ভাহি আছে গতিকে এনে ধৰণৰ মিশ্ৰণটোক আমি কি বুলি ক'ম প্ৰলম্বন বুলি ক'ম এতিয়া প্ৰলম্বনৰ ধৰ্মবিলাক কি আমি মন কৰোঁ প্ৰলম্বন এটা কি হ'ব অসমসত্ব মিশ্ৰণ তাৰপিছত আমি কি দেখা পালোঁ যে প্ৰলম্বন এটাত দ্ৰব্যৰ কণিকাবিলাক দ্ৰাৱকত ভাহি থাকে আৰু আমি ইয়াক কি দেখা পাম খালী চকুৰে দেখা পাম তাৰপিছত তৃতীয়তে এই ভাহি থকা অৱস্থাত যদি আমি টৰ্চ লাইট এটাৰে ইয়াত পোহৰ ৰশ্মি পাৰ হ'বলৈ দিওঁ তেনেহ'লে কি হ'ব এই দ্ৰৱটোত এই মানে প্ৰলম্বনটোত ভাহি থকা সেই দ্ৰব্যৰ কণিকাবিলাকত কি হ'ব পোহৰ ৰশ্মিয়ে গৈ পেলাই স্কেটাৰ হ'ব অৰ্থাৎ খুন্দা খুন্দি খাই পেলাই কি হ'বগৈ সি পোহৰ ৰশ্মিটোৱে বিচ্ছুৰণ ঘটাব অৰ্থাৎ প্ৰলম্বনত দ্ৰব্যৰ কণিকাবিলাকে পোহৰ ৰশ্মি কি কৰে বিচ্ছুৰণ ঘটায় তাৰপিছত এই যিটো প্ৰলম্বন আছিলে এই প্ৰলম্বনটোক যদি আমি কিছু সময় লৰচৰ নকৰাকৈ থৈ দিওঁ তেনেহ'লে কি হ'ব ইয়াত ভাহি থকা সেই চকৰ গুড়াখিনি নাইবা আটাৰ গুড়াখিনি অৰ্থাৎ সেই দ্ৰব্যটো কি হ'ব ই তলত গেদ হিচাপে ই জমা হ'ব আৰু সেই জমা হৈ থকা অৱস্থাত কি হ'ব ওপৰৰ এই অংশটো দ্ৰাৱকৰ এই অংশটো কি হ'বগে ক্লিয়াৰ হৈ থাকিব অৰ্থাৎ পৰিষ্কাৰ হৈ থাকিব আৰু সেই তেনেকুৱা অৱস্থাত যদি আমি টৰ্চ লাইটটো মাৰি দিওঁ তেনেহ'লে কি দেখা নাপাম সেই দ্ৰব্যৰ কণিকাবিলাকে ডিছপাৰ্চন অৰ্থাৎ বিচ্ছুৰণ ঘটোৱা সেই প্ৰক্ৰিয়াটো আমি দেখা নাপাম শেহতীয়াকৈ আৰু এটা কথা ক'ব পাৰোঁ যে প্ৰলম্বন এটাত কি হয় প্ৰলম্বন এটাত যিটো আমি দ্ৰব্য মিহলি কৰোঁ সেই দ্ৰব্যটোক আমি কি কৰিব পাৰোঁ পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰে অৰ্থাৎ চেকি পেলাই আমি কি কৰিব পাৰোঁ ইহঁতক পৃথক কৰিব পাৰোঁ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিছোঁ যে প্ৰলম্বন সম্পৰ্কে তোমালোকৰ এটা
বেছিক ধাৰণা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি আলোচনা কৰিম কলয়ডীয় দ্ৰৱণ কি। ইংলিছত কোৱা হৈছে হোৱাট ইজ এ কলয়ডিয়েল সলিউশ্যন। কলয়ড। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে তোমালোকে এটা কথা স্পষ্ট হৈ লোৱা যে আমি যিমানখিনি ইয়াত আলোচনা কৰিছোঁ এই সকলোবিলাক হৈছে এটা মিক্সচাৰ অৰ্থাৎ মিশ্ৰণ। প্ৰথমতে ক'ব লাগিব যে কলয়ডিয়েল বা কলয়ডীয় দ্ৰৱণ হৈছে এক প্ৰকাৰৰ এটা মিশ্ৰণ। কেনেকুৱা মিশ্ৰণ? অসমসত্ব মিশ্ৰণ। আৰু এই ধাৰণাটো আৰু সহজ ভাষাত বুজাবলৈ তোমালোকৰ কিতাপত এটা 2.2ত কাৰ্যকলাপ আছে। সেই কাৰ্যকলাপটো তোমালোকে পঢ়ি পেলাই চাবা। মই মোৰ ভাষাৰে বুজাই দিছোঁ। ধৰি লোৱা তোমাক এগিলাচ পানী দিলে বা আধা গিলাচ পানী দিলে। ধৰি লৈছোঁ আধা গিলাচ তোমাক ইয়াত পানী দিলে আৰু তোমাক ধৰি লোৱা 4 চামুচ গাখীৰ দিলে। 4 চামুচ গাখীৰ ইয়াত দি দিলা। দি দিয়াৰ পিছত আমি কি দেখা পাম বাৰু? কি দেখা পাম? এই পানীখিনি কালাৰলেছ পানীখিনি কি হ'বগৈ? ধূসৰ বগা এটা ৰঙলৈ পৰিৱৰ্তন হ'ব। নাইবা যদি তোমাক ইয়াত পানীখিনিত এচামুচ চিয়াঁহী মিলাবলৈ দিয়ে, আমি কি দেখা পাম? এই পানীখিনি কালাৰলেছ পানীখিনি কি হ'বগৈ? ঈৰ্ষত নীলা ৰঙলৈ পৰিৱৰ্তন হ'ব। তাৰপিছত যদি আমি ইয়াক চাওঁ যে আমি কি মিলালোঁ, এই দ্ৰৱটো যে সৃষ্টি হ'ল, এই দ্ৰাৱক পানীখিনিত আমি কি মিহলালোঁ? গাখীৰ নাইবা চিয়াঁহীখিনি মিহলাইছোঁ। এতিয়া চিয়াঁহীৰ কণিকাবিলাক আমি খালী চকুৰে দেখা পাম নেকি? নেপাম। বা গাখীৰৰ কণিকাবিলাক আমি খালী চকুৰে দেখা পাম নেকি? নেপাম। তাৰপিছত আমি এই টৰ্চ লাইট এটা এইফালৰ পৰা মাৰি চালোঁ আৰু সিফালে টৰ্চ লাইটৰ পোহৰটো ওলাই গ'ল। কিন্তু সিহঁতৰ গতিপথত আমি কি দেখা পালোঁ? আমি দেখা পাম যে এই যিটো দ্ৰব্য ইয়াত দ্ৰৱীভূত হৈছিলে, সেই যিটো দ্ৰব্য দ্ৰৱীভূত হৈছিলে সেই তাৰ কণিকাবিলাক কিন্তু এই পোহৰ ৰশ্মিয়ে গৈ পেলাই স্কেটাৰ কৰিব, খুন্দা খাব আৰু গতিপথত, পোহৰৰ গতিপথত সেই কণিকাবিলাকক কি হ'ব? ভাহি উঠিব। ইয়াত যে ছাছপেণ্ডেড হৈ আছে সেই বস্তুটো আমি ইয়াত দেখা পাম। যিটো কি বুলি কোৱা হৈছে? টিণ্ডেল এফেক্ট বুলি কোৱা হৈছে। এই টিণ্ডেল নামৰ বিজ্ঞানীজনে এই এফেক্টটো আৱিষ্কাৰ কৰিছিলে, গতিকে তেওঁক কি বুলি কোৱা হৈছে? সেই এফেক্টটোক টিণ্ডেল এফেক্ট নামেৰে জনাজাত হয়। আৰু এইটো সাধাৰণ অৰ্থতে আমি সাধাৰণতে দেখাই পাই থাকোঁ ঘৰত। কেতিয়াবা বন্ধ কোঠা এটা ধূলিময় হৈ থাকিলে আৰু সেই বেৰৰ সৰু এটা জলঙাৰ ফুটাৰে যেতিয়া পোহৰ ৰশ্মি সোমাই আহে, সেই পোহৰ ৰশ্মি সোমাই আহোঁতে দেখা পাওঁ যে বায়ুত কি হৈ থাকে? বায়ুৰ সেই ধোঁৱা ধূলিকণাবিলাক যে উৰি থাকে, যে ছাছপেণ্ড হৈ থাকে, যে সেই বস্তুটো আমি দেখা পাওঁ। সেই পোহৰ ৰশ্মিটোত কি হয়? সেই কণিকাবিলাক ভাহি থকা দেখা পাওঁ। কিন্তু নৰ্মেলি আমি চালে সেই কণিকাবিলাক ভাহি থকা দেখা নাপাওঁ আৰু সেইটোকে কোৱা হৈছে টিণ্ডেল এফেক্ট। ঠিক তেনেধৰণে আমি এই কলয়টোতো আমি কি দেখা পাম? টিণ্ডেল এফেক্টটো দেখা পাম। তাৰপিছত আমি কি গম পালোঁ? যে আচলতে এই যিটো আমি দ্ৰৱ পালোঁ, সেই দ্ৰৱটোক কি বুলি কৈছোঁ? কলয়ড বুলি কৈছোঁ। কলয়ডিয়েল সলিউশ্যন বুলি কৈছোঁ। ইয়াত দ্ৰৱীভূত হোৱা দ্ৰব্যৰ কণিকাবিলাক কি হ'ব? ইহঁত বহুত ক্ষুদ্ৰ। এই যে আমি আগত প্ৰলম্বন পাইছোঁ, প্ৰলম্বনৰ কণিকাবিলাকতকৈ ইহঁত ক্ষুদ্ৰ আৰু ইহঁতক খালী চকুৰে মনিব নোৱাৰি। কিন্তু সিহঁতে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পৰাকৈ কি হয়? সিহঁতৰ আকাৰটো ডাঙৰ আৰু সেইকাৰণে আমি কি দেখা পাওঁ? সিহঁতে পোহৰৰ গতিপথত সিহঁতে খুন্দা খাই ভাহি উঠে, অৰ্থাৎ সিহঁতে স্কেটাৰ হৈ উঠে আৰু টিণ্ডেল এফেক্টটো দেখায়। তৃতীয়তে, এই ইয়াত যিবিলাক কণিকা ইয়াত দ্ৰৱীভূত হৈছে, দ্ৰৱীভূত হোৱা যেন লাগে আৰু এই পৰিঘটনাটোৰ পৰা এনেকুৱা লাগে যেন আচলতে এই দ্ৰৱটো এটা সমসত্ব মিশ্ৰণ, অৰ্থাৎ ইহঁত সমানভাৱে সকলোতে যেন দ্ৰৱীভূত হৈ আছে দ্ৰব্যবিলাক, এনেকুৱা নিচিনা লাগে। কিন্তু আচলতে সেইটো নহয়। এই কলয়ড এটা অসমসত্ব মিশ্ৰণ। কলয়ড এটা অসমসত্ব মিশ্ৰণ। সদায় মনত ৰাখিবা, এনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। আৰু শেহতীয়াকৈ ইহঁতক যদি আমি বহুত সময় থৈও দিওঁ, তেনেহ'লে কি হ'ব? ইহঁতে এই দ্ৰব্যৰ কণিকাবিলাক এই প্ৰলম্বনৰ কণিকাবিলাকৰ নিচিনাকৈ কি হয়? ইয়াত তলত কি হয়? গেদ হিচাপে ইহঁতে তলত জমা নহয়, দ্ৰৱটোৰ তলত জমা নহয়। অৰ্থাৎ আমি গম পালোঁ কি? কলয়ড এটা অসমসত্ব মিশ্ৰণ আৰু ইয়াৰ দ্ৰব্যৰ কণিকাবিলাক আকাৰত বহুত ক্ষুদ্ৰ, ইহঁতক খালী চকুৰে মনিব নোৱাৰি। কিন্তু ইহঁতে কি কৰিব পাৰে? পোহৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে। তাৰপিছত
আৰু কি আছিলে দ্ৰাব্যৰ কণিকাবিলাক বহু সময় থৈ দিলেও আমি মানে এই কলয়টো আমি যদি বহুত সময় থৈও দিওঁ তেনেহ'লে কি হয় দ্ৰাব্যৰ কণিকাবিলাক তলত জমা নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰিছোঁ তোমালোকে এই কলয়ৰ সম্পৰ্কে এটা ন্যূনতম ধাৰণা আহৰণ কৰিছা। दिल नहीं लग जानू थारे रे बिना कर ले पसंद माने भर ले निहा। दिल नहीं लग जानू थारे रे बिना कर ले पसंद माने भर ले निहा। हर जड़ा शिकारी पत्त कोई ना मने ना पसंद छोरा भर को निहा। हर जड़ा शिकारी पत्त कोई ना मने ना पसंद छोरा भर को निहा। मने ना पसंद छोरा भर को निहा। बोले तो दिला दू गोरी हार महंगो तारा वाली चुंदड़ी गोटेरो